শুনিছানে? হেৰি নহয়, মায়ে ফোন কৰিছিলে। কি ক'লে? মাৰ বোলে চুগাৰৰ দৰৱখিনি শেষ হৈছে। চব বিপদ মানে একেলগে আহে। কি কৰোঁ ভাবি পোৱা নাই। ইফালে বাবুৰ ট্ৰিটমেণ্টৰ কাৰণেও কম বেছি পৰিমাণে হ'লেও টকাৰ প্ৰয়োজন। মোৰ মূৰটোৱে কাম কৰা নাই। তুমিয়ে কিবা এটা কৰা। হে দেজনী, অফিচৰ পৰা আহি পানী গ্লাছ খাইছোহে মাত্ৰ। সদায় একেখন নাটক আৰম্ভ কৰিলে আৰু। তাতে আজি আকৌ মায়ে ফোন কৰিছে। এতিয়া মইহে আৰম্ভ কৰিলোঁ। তোমাৰ মাৰ ঔষধ শেষ হৈছে সেইটো কথা মই তোমাক নকৈ ওচৰৰ মানুহক কৈ ফুৰিব লাগিছিল নেকি? যে মোৰ মাৰ ঔষধ শেষ হৈছে, আনি দিয়কচোন। দুদিন ধৰি যে ঘৰত খাবলৈ একো নাই সেইটো কথা জানো মই তোমাক কৈছোঁ। কিন্তু আজি মাৰ ঔষধ শেষ হৈছে সেইটো কথা তোমাক নকৈ আৰু কাক কম? তুমিতো সকলোখিনি দেখি আছাই। চাকৰিটো থকা নথকাৰ নামত একেই হৈছে। আজি ৩-৪ মাহ ধৰি দৰমহাৰ নামত এটকা এটা নাই। আৰু সাঁচতীয়া ধন যিখিনি আছিল বাবুৰ ট্ৰিটমেণ্টৰ নামতে খৰচ হ'ল। তুমি আকৌ সকলোবোৰ জানি আজি এইবোৰ কথা কৈ মোৰ মূৰটো গৰম কৰি আছা। অ' মা, তোমালোকে ইমান হুলস্থুল কিয় কৰিছা? অ' মা, মোৰ ভোক লাগিছে। দিয়া না কিবা এটা খাবলে। যোৱাচোন, ইয়াক খাবলৈ কিবা এটা বনাই দিয়া। অথনিৰ পৰা যে ইমানবোৰ ক'লো, নুশুনিলা নেকি? দাইল, চাউল, আটা ঘৰত একোৱে নাই। কি বনাই খুৱাম তাক? বৰমাই পায়স দিছে, ব'লা তাকে খাই ল'বা। মইতো খাম, তোমালোকে কি খাবা? ব'লা। খোৱা। আজিৰ পৰা পানীয়ে আমাৰ খাদ্য।
Prime Minister Modi then making that announcement that everyone was waiting for. India's lockdown now extended till the 3rd of May. Prime Minister Modi said that there was no denying the huge economic cost, but that nothing was more important than the lives of citizens. Now, he said we need to be more careful. ভয়ংকৰ সংক্ৰমণ ৰাজ্যত একেদিনাই কোভিডৰ মৃত্যু 26 অসমত পুনৰ বৃদ্ধি কৰা হৈছে 21 দিনলৈ লকডাউন হেৰা এ শুনিছানে কি হলনো অসমত পুনৰ 21 দিনলৈ লকডাউন বঢ়াই দিলে এতিয়া কি হ'ব তোমাৰ চাকৰিটো আৰু বাবুৰ ট্ৰিটমেণ্ট কিবা হ'লনে চাকৰিটো পৰা ছাৰে উলিয়াই দিলে কি হৈছে বাবু কি হৈছে তোমাৰ তুমি ভয় নকৰিবাচোন মই আজি ডক্টৰৰ ওচৰলৈ যাম এই শুনাচোন তুমি সোনকালে আহাগৈ বাবুৱে বৰ কষ্ট পাই আছে মই বাৰু সোনকালে আহিম তুমি বাবুৰ কাষতে থাকিবা দেই মই আহিছোঁ দিয়া দাদা ভালে আছে ভালেই তোমাৰ আছোঁ আৰু দিয়ক তোমাক লগ পাম বুলি ভাবিয়ে আছিলোঁ ভাবোঁতে তুমি আহি ওলালা হয় নেকি কওকচোন বাকী এই লকডাউনটো তুমি গম পাইছাই ভাড়াটো দিব লাগিছিল হ'ব বাৰু দিয়ক মই চাওঁ শুনক ৰাইজসকল আপোনালোকৰ বাবে খোৱা সামগ্ৰী যোগান ধৰা হৈছে গতিকে অতি সোনকালে আহি ৰাইজসকল আপোনালোকৰ বাবে খোৱা সামগ্ৰী যোগান ধৰা হৈছে গতিকে অতি সোনকালে আহি আপোনালোকে হেৰা শুনিছানে উঠাচোন বাহিৰত দেখোন কিবা হুলস্থুল হৈ আছে যোৱাচোন এবাৰ চাই আহা হেই এইজনী শান্তি নাই কিহৰ হুলস্থুল নাজানো যোৱাচোন এবাৰ চাই আহা ৰখা মই চাই আহিছোঁ
হৈছে দাদা? সাহায্য দি আছে 1 কেজিকৈ আটা বাৰু খোৱা বোৱা কৰিলা নাই? কৰিলা ইমান গেলা গৰমত কোনেনো আৰু 1 কেজিকৈ আটা ল'বলৈ যাব? কৰোণা হ'ল বুলি যে 1 কেজিকৈ আটা ল'বলৈ যাব সেইটো কথা নহয় নহয়। বাকী তুমি এতিয়া ক'লৈ যোৱা? নাই তাকে কি হুলস্থুল হৈছিল নো তাকে চাবলৈ। ঠিক আছে বহুত গৰম মই অলপ ৰেষ্ট লওঁ। ঠিক আছে। হে প্ৰভু, সাহায্য টোপোলাটো পালে আমাৰ কিবা এটা সহায় হ'ব। আহিলা? বাহিৰত 1 কেজিকে এটা সাহায্য প্ৰদান কৰি আছে। হয় নেকি? মই লৈ আহোঁ বুজিছা। যোৱা। মোৰ মাস্কখন দিয়াচোন। মই আহি আছো। আহিলা? পালোহি। যোৱাচোন যোৱা বাচনটো আনাগে। ৰ'বা। ৰ'বা। এইখিনি লোৱা, মই এই চোলাটো সলাই লওঁ। বৰ গৰম বুজিছা। হেৰা এইটো চোৱাচোন পইচা দেখোন। ভগৱান সঁচাকে আছে। এনেকুৱা সমস্যাৰ সময়তো যে আমাৰ দৰে মধ্যবিত্ত পৰিয়াললৈ ভগৱানে যে চকু মেলি চাইছে। এই টকা কেইটাৰে অন্তত ল'ৰাটোৰ ঔষধ কেইটামানকে আহিব। বুজিলে? বিপদৰ সময়ত আপুনিও কাৰোবাৰ সহায় কৰক। কি জানে আপুনিও কাৰোবাৰ বাবে ভগৱান হ'ব পাৰে।